নমস্কাৰ। আমাক এগৰাকী আয়ে সুধিছিল, আজিকালি সন্তানবিলাক সৎ আৰু সংস্কাৰী কিদৰে হ'ব? আজিকালি বেছিভাগ সন্তানসমূহ আমি দেখিবলৈ পাওঁ অসৎ হৈ গৈ আছে। কোনো সংস্কাৰ নাই, কোনো শিষ্টাচাৰ নাই। লাহে লাহে এইবিলাক লুপ্ত পাবলৈ ধৰিছে। সেই আইগৰাকীয়ে সুধিছিল যে কি কৰিলে সন্তানবিলাক সংস্কাৰী হ'ব? অসংস্কাৰী সন্তানবিলাকৰ জন্ম কিয় হৈছে? সেই আইগৰাকীৰ এই প্ৰশ্নভাগত আমি তেওঁক ধন্যবাদ দিবলগীয়া। আজিৰ বৰ্তমান সমস্যাৰ প্ৰকৃত সমস্যাটো তেওঁ ক'লে। আজিকালি সঁচাই আজিকালি সন্তানবিলাক সংস্কাৰহীন হৈ গ'ল, শিষ্টাচাৰ নাইকিয়া হৈছে, কাকো কোনো সন্মান নকৰা হৈছে, অভদ্ৰামীবোৰ বেছি বাঢ়ি গৈছে। আজিকালি নতুন নতুন প্ৰজন্মৰ মাজত বেছি অভদ্ৰামী হৈছে। ইয়াৰ মূল কাৰণ প্ৰকৃততে মাক আৰু বাপেক, পিতৃ মাতৃয়ে ইয়াৰ মূল কাৰণ সন্তানে সদায় মাক বাপেকক আচৰণ কৰে। বিশেষকৈ মাকৰ কথা কৈছে ইয়াত। মাক ভালেই সন্তান ভাল, এই কথাষাৰ শাস্ত্ৰৰ মতে প্ৰকৃত শুদ্ধ সত্য কথা। আজিকালি সন্তান ভাল কৰিবলৈ প্ৰকৃততে মাকজনী ভাল হ'ব লাগিব। আপুনি চাব পাৰে, যিখন গৃহত বা যিখন ঘৰত আইগৰাকী বা পত্নীগৰাকীয়ে স্বামীগৰাকীক সন্মান কৰে, শ্ৰদ্ধা কৰে, শুশ্ৰূষা কৰে, পৰমাত্মা বুলি ভাবি সেৱা শুশ্ৰূষা কৰে। স্বামীগৰাকী যিয়ে নহওক, তেওঁ ভালেই হওক বেয়াই হওক যিয়ে নহওক, কিন্তু তেওঁক পৰমাত্মা বা ঈশ্বৰ বুলি ভাবি স্বামীগৰাকীক যিজনে শুশ্ৰূষা কৰে অন্তৰৰ পৰা, স্বামী ভক্তি যিগৰাকীৰ নাৰীৰ সম্পূৰ্ণভাৱে আছে, স্বামীগৰাকীক কোনো ক্ষেত্ৰত গালি গালাজ নাপাৰে, কোনো ক্ষেত্ৰত অশ্লীল বাক্য নকয়, কোনো ক্ষেত্ৰত তেওঁক অৱহেলা নকৰে, স্বামীৰ আজ্ঞামতে যিসকল নাৰী চলে, জানিব তেওঁলোকৰ সন্তানবিলাক সদায় সৎ সংস্কাৰী হয়। সেইষাৰ শাস্ত্ৰৰ প্ৰমাণ। যেনেকৈ এতিয়া শিৱ আৰু পাৰ্বতী, মহাদেৱৰ কি আছে? মহাদেৱৰ একোৱেই নাছিল। তেওঁৰ ধন টকা পইচা একো নাই, সা সম্পত্তি একো নাছিল। নথকাৰ ক্ষেত্ৰতো পাৰ্বতী ৰাজকুমাৰী হয়, এজন ৰজাৰ জীয়েক আছিল। হিমালয় নামৰ এজন ৰজাৰ জীয়েক আছিল। ৰজাৰ জীয়েক হৈ তেওঁ শিৱ বাবালৈ তেওঁ বিবাহ হৈ আহিছিল, মহাদেৱলৈ তেওঁ বিবাহ হৈ আহিছিল। বিবাহ হৈ অহাৰ পিছত পাৰ্বতীয়ে শিৱক যিখিনি সেৱা শুশ্ৰূষা কৰে, স্বামী বুলি ভক্তি কৰে, শিৱক কোনোদিনা তেওঁ অৱহেলা কৰা নাছিল। তেওঁ কালী ৰূপ ধৰিলেও শিৱক অৱহেলা কৰাসকলৰ ওপৰতহে কালী ৰূপ ধৰিছিল, কিন্তু স্বামীক তেওঁ অৱহেলা কৰা নাছিল। আৰু অৱহেলা নকৰাৰ কাৰণে তেওঁ যি সন্তান তাত জন্ম হৈছিল, কাৰ্তিক আৰু গণেশ হৈছিল। যাক আমি কাৰ্তিক বুলি ক'লে আমি পুৰুষাৰ্থক বুজাওঁ, গণেশ বুলি ক'লে বিবেকক বুজাওঁ। প্ৰকৃত বিবেক আৰু পুৰুষাৰ্থ তাতহে জন্ম হয়, য'ত মাক সংস্কাৰী হয়। মাকগৰাকীয়ে প্ৰকৃততে সংস্কাৰী কি? স্বামীগৰাকীক মনা হয়। স্বামীগৰাকীক নমনা নাৰীৰ সন্তান কেতিয়াও ভাল নহয়। সেইবিলাক সন্তান সদায় অসুৰে হ'ব। আমি প্ৰমাণ পাওঁ, ৰাৱণৰ মাক এগৰাকী অসুৰণী আছিল, আৰু ৰাৱণৰ পিতৃগৰাকী আছিল এগৰাকী মুনি, এগৰাকী সাধু আছিল, এগৰাকী অসুৰণী আছিল। আৰু চাওক, পুত্ৰ সন্তান জন্ম হৈছে কি? অসুৰ জন্ম হৈছে। মাকগৰাকীৰ ভাল নোহোৱাৰ কাৰণে সন্তানসমূহ অসুৰ জন্ম হ'ল। তাৰ পিতৃগৰাকী কিন্তু ভালেই আছিল। আৰু একফালে চাব, আমি এতিয়া প্ৰহ্লাদ চৰিত্ৰত যদি ওপৰত যাব যাওঁ, প্ৰহ্লাদ চৰিত্ৰত চাব, এতিয়া হিৰণ্যাকশিপু এটা অসুৰ। হিৰণ্যাকশিপুৰ পত্নীগৰাকীৰ নাম আছিল কয়াধু। যিগৰাকী কয়াধু বুলি তেওঁৰ পত্নী আছিল, সেই পত্নীগৰাকী আছিল কৃষ্ণৰ ভক্ত, ঈশ্বৰৰ ভক্ত আছিল। তাই সৎ আছিল, তাই ৰাক্ষসনী নাছিল। চাওক, পত্নীগৰাকী সৎ, স্বামীগৰাকী হৈছে অসৎ। স্বামীগৰাকী অসৎ হৈ কিন্তু পুত্ৰ কেনেকুৱা হ'ল? পুত্ৰ সৎ হ'ল। কিয় হ'ল সৎ?
পুত্ৰ ঔষধ হ'ব লাগিছিল। কাৰণ স্বামীগৰাকীয়ে যিটো বীৰ্যৰ পৰা যি সন্তান জন্ম হৈছে, এতিয়া অসুৰৰ বীৰ্যৰ পৰা জন্ম হ'লে অসুৰে হ'ব লাগিছিল, কিন্তু অসুৰ নহ'ল। কিয় নহ'ল? প্ৰথম তাত কাৰণ হৈছে তেওঁ মাতৃগৰাকী, প্ৰহ্লাদৰ মাকৰ কাৰণে তেওঁ অসুৰ নহ'ল। আৰু দ্বিতীয় হৈছে তেওঁ সৎসংগ। আমাক এতিয়া সৎসংগ ল'বলৈ কৈ থাকে, সৎসংগই সবাৰো মূল। আমাৰ আজিকালি সমাজ ব্যৱস্থাত মানে সন্তানেই হওক, মাক বাপেক সকলোৱে হওক, সৎসংগ নোলোৱা হ'ল। এতিয়া আমাৰ সমাজ ব্যৱস্থাত এতিয়া আমি এখন সমাজ পাতোঁ, ভকতৰ সমাজ বুলি কওঁ। আমি সকলো সমাজতে এই ব্যৱস্থাটো আছে। আমি সকাম নিকামে আমি এখন ভকতৰ সমাজ মাতোঁ, কিন্তু ভকতৰ সমাজ বুলি নহয়, ভকতৰ সমাজ নাথাকে, ভকতৰ সংগ থাকে। আমি তাত সৎসংগ কৰিব লাগে। এতিয়া আমাৰ বহুতৰ মানে কি হয়, আমি কিছুমান নীতি নিয়ম দেখুৱাই পেলাই আমি সৎসংগটো আলোচনা নকৰোঁ। শাস্ত্ৰই কি কৈছে মানে সেইটো আলোচনা নকৰোঁ। শাস্ত্ৰ অধ্যয়ন কৰিব দিছে জ্ঞানৰ কাৰণে। আমি এতিয়া শাস্ত্ৰ অধ্যয়ন কৰোঁ নিয়মৰ কাৰণে, শাস্ত্ৰ পাঠ কৰোঁ, কিন্তু ব্যাখ্যা নকৰোঁ। আমাক প্ৰকৃততে পাঠ কৰিব দিয়া নাই, আমাক ব্যাখ্যা কৰিব দিছে। ব্যাখ্যা কৰিলে কি হ'ব? শাস্ত্ৰখনে কি কৈছে, তাৰ মানে তত্ত্বটো কি, ইয়াৰ মূল উদ্দেশ্যটো কি, আৰু কি কৰিলে কি হয়, এই সকলো কথাবিলাক আমি গম পালেও হয়। আৰু যি ঠাইত প্ৰকৃততে সেই ঈশ্বৰৰ মানে শাস্ত্ৰবোৰক মুঠি পেলাই য'ত তাত প্ৰকৃত জ্ঞানৰ অমৃত য'ত বিলায়, য'ত প্ৰকৃত নামৰ অমৃত বিলায়। নাম বুলি ক'লে আমি হাততালি দি গোৱাটোকে নাম বুলি কোৱা নাই। নাম মুখে ল'ব দিছে, কিন্তু শুনিব দিছে কৃষ্ণৰ কথা। শাস্ত্ৰই কয় মানে সাধু সংগতহে আপুনি কৃষ্ণৰ কথা শুনিবলৈ পাব, ঈশ্বৰৰ কথা শুনিবলৈ সাধু সংগতহে পাব। আমাৰ শংকৰ গুৰুজনাই যি কৰিব দিছিল আমি আচলতে তাক কৰা নাই। ভকতি বা সাধু সংগ আমাক ল'ব দিছে। আমি সাধু সংগ নলৈ আমি অসতৰ সংগহে ল'লোগৈ। আমি যিসকলে এতিয়া সমাজ পাতি ভকতৰ ব্যৱস্থা আমি কৰোঁ, সেই ভকতসকলেই সকলো ধনৰ লোভীয়ে হ'লগৈ। কিয় হ'ল? তেওঁলোকৰ আচলতে প্ৰকৃততে সৎসংগ পোৱা নাই। সৎসংগৰ অভাৱৰ কাৰণে হৈছে। আৰু আমি সৎসংগ ল'ব পাৰিব কেতিয়া? আমি নীতি নিয়মত কোনোবা এদিন ভাগৱত শাস্ত্ৰ পাঠ কৰিলেই নহ'ব। পাঠ কৰাটো আৰু ব্যাখ্যা কৰাৰ মাজত পাৰ্থক্য আছে। নীতি নিয়মৰ থ্ৰুৱেদি এদিন ভাগৱত পাঠ কৰিলেই নহ'ব। আমাক শ্ৰৱণ কৰিব দিছে, ঈশ্বৰৰ কথা শুনিব দিছে, ঈশ্বৰে কথা ভাগৱতে কি কৈ আছে সেইখিনি আমাক জানিব দিছে। জানিলেহে আপোনাৰ মন শুদ্ধি হ'ব। সেইকাৰণে কৃষ্ণ কথাটোৰ ওপৰত শংকৰ গুৰুজনাই বাৰে প্ৰতি গুৰুত্ব দিছে। আপুনি ভাগৱত শাস্ত্ৰ আমি যদি পাঠ কৰে, ভাগৱত শাস্ত্ৰ যদি অধ্যয়ন কৰিলে আমি গম পাম তাত কৃষ্ণৰ কথা বুলি উল্লেখ আছে। ক'তো ভাগৱত পাঠ কৰিব বুলি দিয়া বুলি ক'তো উল্লেখ নাই। আমি যে পাঠ কৰা বুলি কওঁ, প্ৰকৃততে আমাৰ সমাজৰ এইটো ভুল ব্যৱস্থা। প্ৰকৃততে ভাগৱত কথা পাতিব লাগে, আমি পাঠ নহয়। অখণ্ড ভাগৱত পাঠ যে পাতে, কিন্তু সেয়া প্ৰকৃততে ভুল। সেয়া সমাজৰ ভুল। ধন টকা পইচা আহৰণ কৰা সমাজৰ সংগ আমাক এৰিব দিছে। ইয়াৰ প্ৰভাৱ আমাৰ সন্তানবিলাকৰ ওপৰত পৰিব। এতিয়া সন্তানবিলাক আসুৰিক কিয় হৈছে বেছি? আজিকালি কলি যুগত যে সন্তানবিলাক আসুৰিক হৈছে, ধনৰ লোভীয়া হৈছে, কিয় হৈছে? কাৰণ এখন সমাজৰ প্ৰভাৱ সেই সমাজত থকা লোকসকলৰ ওপৰত পৰে। আৰু সেই লোকসকল যদি এতিয়া প্ৰকৃততে যদি ধাৰ্মিক হয়, ঈশ্বৰৰ মাৰ্গী হয়, সত্যপথত চলা হয়, অসতক ত্যাগ কৰা হয়, সৎ মাৰ্গী হ'লে তেতিয়া তেওঁলোকৰ যিসকল লোক আছে তাত সেই সকলো সৎ মাৰ্গীয়ে হ'ব। সৎ মাৰ্গীয়ে তেওঁলোকে সত্যটোহে বিচাৰ কৰিব। যেতিয়া মাক বাপেক শুদ্ধ হ'ব, তেতিয়া সন্তান এনেই শুদ্ধ হ'ব। যদি মাক বাপেকে অশুদ্ধ হয়, এতিয়া আপুনি চাবচোন আজিকালি কি হয়, আজিকালি আমাৰ মাক বাপেকসমূহৰ দৃষ্টিভংগী কেনেকুৱা হৈছে? আমি যিটো শিক্ষা দিওঁ সেই শিক্ষা আমি কেৱল ধনৰ ওপৰতহে দিয়া হ'লোঁ। ধন ঘটা শিক্ষা দিওঁ আজিকালি মানুহ গঢ়া শিক্ষা নহয়, আজি ধন ঘটা শিক্ষা দিওঁ। সেইটো ক'ৰ পৰা দিওঁ? সংস্কাৰটো মাক বাপেকৰ ঘৰত আহিল ক'ৰ পৰা? সমাজৰ পৰা আহিছে। সমাজতে আমি সেই কথাসমূহে আলোচনা কৰোঁ, কিন্তু প্ৰকৃততে আমাৰ সত্যটো আলোচনা কৰিব দিছে। আজিকালি সমাজ ব্যৱস্থা মানে দুৰ্নীতি হোৱাৰ প্ৰধান কাৰণেই হৈছে আমাৰ এই হৰি নাম ভাগ। হৰি নাম যে আমি লওঁ, নাম এষাৰ বুলি যে কওঁ, নাম এষাৰ পাতিব লাগিছিল, নাম এষাৰ গোৱাব লাগিছিল,
এই বুলি যে কওঁ, প্ৰকৃততে সেই নামষাৰেই প্ৰকৃততে দুৰ্নীতিৰ মেইন কাৰণ। সেই নামষাৰৰ উদ্দেশ্য কৰিয়েই আমি বহুতো দুৰ্নীতি কৰোঁ। ঈশ্বৰৰ নাম আমাক ল'ব দিছে কেনেকৈ? শুদ্ধ মনেৰে ল'ব দিছে। আপোনাৰ যদি মনটোৱে শুদ্ধ নহয়, সাধু সংগ গৈ এবাৰ শুনিছিলোঁ যে এবাৰ নাৰদ আহিছিল। নাৰদে আহি এখন সমাজত খোল তাল লৈ ভক্তসকলে ক'ব নোৱাৰা হৈ একদম নামৰ ৰসত অমৃতত মানে ক'ব নোৱাৰা হৈ তেওঁলোকে এনেকুৱাই নাম লৈ আছে, ক'ব নোৱাৰে, নাচি বাগি একদম ক'ব নোৱাৰে, ইমানেই আনন্দ। গোটেই চাৰিওফালে ৰজন জনাই গৈছে, নামৰ ধ্বনি, কেৱল নামৰ ধ্বনি, খোলতালৰ ধ্বনি। নাৰদ আহিছিল এবাৰ পৃথিৱী ঘূৰিবলৈ। পৃথিৱী ঘূৰি তেওঁ মানে ঈশ্বৰৰ নামটো শুনি তেওঁ ইমানেই ভাল পাইছে, ইমানেই ভাল পাই মানে তেওঁ কি কৰিলে, তেওঁ ভাবিলে ক'ত বাৰু এই নামষাৰ গৈছে, আমি চাওঁগৈচোন। এই বুলি কৈ তেওঁ পৃথিৱীলৈ যেতিয়া আহিল, তেওঁ দেখিলে এটা নামঘৰৰ ভিতৰত ভকতসকলে সেই নামখিনি গাই আছে। নামঘৰৰ ভিতৰত যেতিয়া সেই ভকতসকলে নামখিনি গাই আছে, গাই থকা দেখি তেওঁ অকণমান টাইম সেই নাম শুনি মানে তেওঁৰ মনত আহিলে যে ভগৱন্ত চাগে ইয়াতেই থাকিব, য'ত ইমান ধুনীয়া নাম গাই আছে ত'তেই ভগৱন্ত থাকিব। সেই বুলি ভাবি তেওঁ গোটেই চাৰিওফালে চালে, নামঘৰৰ গোটেই চাৰিওফালে চালে, নামঘৰৰ মণিকূটৰ ওচৰলৈকে গ'ল, মণিকূটৰ ওচৰতো চালেগৈ যে তাত ঈশ্বৰ আছে নেকি, কিন্তু নাই, ক'তোৱে ঈশ্বৰক দেখা নাপালে। তেওঁ গোটেই নামঘৰৰ গোটেই চাৰিওফালে চালে, ক'তোৱে ঈশ্বৰক দেখা নাপালে। ঈশ্বৰক দেখা নাপায় তেওঁ মানে আচৰিত হ'ল, আৰে ভগৱন্ত প্ৰভু দেখোন নামৰ বুলীয়া বুলি কয়, তেওঁ দেখোন ইয়াত কিয় নাই? সেই কথাষাৰ মানে ভাবি পেলাই তেওঁ ভাবিলে নাই, প্ৰভুজনাই চাগে গম নাপায় নেকি। সেই বুলি ভাবি মানে তেওঁ প্ৰভুক জনাই থৈ আহোঁগৈ বুলি নাৰদ গুচি গ'ল বৈকুণ্ঠলৈ। তেওঁতো গৈ পেলাই বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠ যেতিয়া নাৰদ অহা দেখিয়েই ভগৱন্ত অন্তৰ্যামী, ভগৱন্তে চব জানে, আমি ভগৱন্তক কৈ ফুৰিব নালাগে প্ৰভু আমুকটো দিয়ক তামুকটো দিয়ক বুলি, ঈশ্বৰে সকলোৱে জানে। এতিয়া আমাৰ সমাজ ব্যৱস্থাত আকৌ সেইটো আছে, আমি ধন লৈ আশীৰ্বাদ দিওঁ, প্ৰকৃততে সেইটো ভুল ব্যৱস্থা। ঈশ্বৰে ধন লাগে বুলি ক'ৰবাত উল্লেখ কৰিছে নেকি? বোলে আমুকটো ধন দিলেই তেওঁক আমুকটো আশীৰ্বাদ দিব, তামুকটো আশীৰ্বাদ দিব। ধন লোৱা আশীৰ্বাদৰ কোনো কাম নহয় বুলি কৈছে। বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠত গৈ পেলাই ভগৱান শ্ৰীকৃষ্ণই মানে অন্তৰ্যামী, তেওঁ সকলো কথা জানি পেলাই তেওঁ কি কৰিলে, তেওঁ নাৰদে যে এই কথাষাৰ সুধিব আহিব তেওঁ যে নামৰ জেগাত ভগৱন্ত কিয় নাই বুলি, ভগৱন্তই নাৰদ অহা দেখি মানে এখন ৰথ তেওঁ মানে বনাই পেলাই লগে লগে মানে তেওঁ গৈ পেলাই মানে চকাটোত কি হৈছে, তাত যিটো খিলি এটা থাকে, খিলিটো খুলকি আছে, খুলকি থকা খিলিটোত তেওঁ মানে লগাই পেলাই মানে হাতুৰী এটাই কোবাই আছে। কোবাই থকা দেখি মানে খিলিটো লগাই থাকোঁতে মানে নাৰদেও সেইখিনিত উপস্থিত হ'ল। নাৰদে সুধিলে যে প্ৰভু আপুনি পৃথিৱীত ইমান ধুনীয়াকৈ ভকতসকলে নাম লৈ আছে, আপুনি তাত থাকিব লাগে নে আপুনি বৈকুণ্ঠত আহি থাকিব লাগে? সেই বুলি কোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণই ক'লে তোমাৰ কাৰণেই অপেক্ষা কৰি আছিলোঁ। মানে সেই ভকতসকলৰ নামত বোলে মই প্ৰসন্ন হৈ গৈছোঁ, আৰু মই মানে তেওঁলোকক এতিয়া বৈকুণ্ঠলৈ লৈ আহিম বুলি ভাবিছোঁ। সেইকাৰণে মানে এই ৰথখন তৈয়াৰ কৰি আছোঁ। এই খিলিটো মাৰি হৈছে আৰু এতিয়া তুমি আহি গ'লে যেতিয়া ভালেই কৰিলা। তাকে ময়ো ভাবি আছিলোঁ কাক পঠাম, তুমি আহিলে যে ভালেই কৰিলা। আহাচোন এই ৰথখন লৈ গৈ পেলাই তুমি সেই ভকতসকলক মই মাতিছোঁ বুলি ক'বাগৈ, সিহঁতক বৈকুণ্ঠলৈ লৈ আহাগৈ যোৱা। সেই বুলি যেতিয়াই কওঁতে যেতিয়া নাৰদে ততালৈকে আহি পেলাই মানে য'ত নাম গাই আছিল তাতে আহি পেলাই মানে সেই দিব্য ৰথখন আহি ৰখাই দিওঁতে গোটেই নাম লোৱা ভকতসকল সকলো আচৰিত হ'ল। গাঁৱৰ মানুহ সকলোবিলাক আচৰিত হৈ গ'ল, হেৰি নামৰ প্ৰভাৱত নাৰদ আহি গৈছে, তাকো দিব্য ৰথ লৈ। তেতিয়া নাৰদে কৈছে, প্ৰণাম কৰি সকলোকে কৈছে বোলে ভকতসকল, এই প্ৰাণৰ বন্ধুসকল, আপোনালোকৰ নামত আমাৰ ভগৱন্ত একদম প্ৰসন্ন হৈ গ'ল, আৰু আপোনালোকক এতিয়া তাৰ পৰিণামস্বৰূপ আপোনালোকে বৈকুণ্ঠত পাম বুলিহে আপুনি এই নামষাৰ ইমান ধুনীয়াকৈ লৈ আছিল। ভগৱন্তই আপোনাক কৃপা কৰিছে, ব'লক সকলোকে মাতিছে, এই ৰথখনত উঠাই লৈ যাব গৈছে বৈকুণ্ঠলৈ।
আপোনালোক আজিৰ পৰা বৈকুণ্ঠলৈ ব'লক। পৃথিৱীৰ মূৰত থাকিব নালাগে, আপোনালোকে ঈশ্বৰৰ ওচৰতে থাকিব আৰু নাম গুণ লৈ থাকিব পাৰিব, ঈশ্বৰক সদায় দৰ্শন কৰি থাকিব পাৰিব। ব'লক ব'লক এই বুলি কৈ বৈকুণ্ঠলৈ যেতিয়া লগ ধৰিলে, লগ ধৰোঁতেই তাত মানে দুজনমান ভকত ওলাল। এজন ভকতে কৈছে বোলে আমাৰ ঘৰত বোলে কাম এষাৰ আছে নহয়, কামভাগ কৰিব লাগিব বুজিছে, ৰ'বচোন আমি পটককৈ কামষাৰ কৰি আহোঁগৈ বুলি কৈ মানে তেওঁ সেইফালে গুচি আহি গ'ল। এজনে ক'লে নাই আমাৰ সময় এটা আছে, সময়টো অনুসাৰে মানে আমি এতিয়া এই সময়ত তালৈ যাব লাগিব। কোনোবাই ক'লে নাই মই ল'ৰাটো স্কুলৰ পৰা আনিব লাগিব, কাইলৈ এনেকৈ স্কুলৰ পৰা আনিবলগীয়া আছে নহয়। কোনোবাই ক'লে বোলে নাই আমাৰ বজাৰ কৰিব আছে। কোনোবাই ক'লে মোৰ কামটো শেষ হোৱা নাই, কামটো কৰিব আছে। এই বুলি কৈ মানে এনেকুৱা দেখিলে এসময়ত এনেকুৱা হ'লগৈ মানে তাত এজনো ভকত নাইকিয়া হৈ গ'ল। বৈকুণ্ঠলৈ যোৱা এজনো ভকতেই নাই তাত। যেতিয়া ভকত এজনো নাইকিয়া হৈ গ'ল, হৈ যোৱাৰ লগে লগে নাৰদে মানে সেই সময়ত বিৰাট লাজ পালে। এতিয়া ভগৱন্তক কি বুলি মুখ দেখুৱাব। তেওঁ ভাবিছিল যে সকলো ভকতক তেওঁ বৈকুণ্ঠলৈ লৈ যাব আনন্দ মনে, ভগৱন্তই তেওঁক কিবা এটা প্ৰশংসা কৰিব, বৰ আনন্দ পাব ঈশ্বৰৰ এগৰাকী। কিন্তু এতিয়া তেওঁ লাজহে পালে। লাজ পাই আৰু তল মূৰ কৰি শালি ৰথখনকে লৈ গৈছে আৰু বৈকুণ্ঠলৈ। যেতিয়া গৈছে ভগৱন্তই মানে নাৰদক দেখি হাঁহি আছে। প্ৰভু ক্ষমা কৰি দিয়ক। কৈছে কিয়? তাত বোলে এজনো বোলে ভকত নাই। তুমি দেখোন কৈছিলা দেখোন ইমান নাম লৈ আছে, এই সকলোবিলাক ভকতে আমাৰ কাৰণে বলীয়া হৈ আছে। এতিয়া ভকত বুলি তাত ক'লা, নাম লৈ থকাখিনিয়ে ভকত বুলি তুমি ক'লা, কৈ পেলাই আহি আকৌ এতিয়া কৈছা বোলে তাত বোলে এজনো ভকত নাই বুলি তুমি ক'লাহি। তেতিয়া নাৰদে তলমূৰ কৰিছিল। তলমূৰ কৰোঁতে নাৰদক হাঁহি পেলাই কৈছে বোলে নাৰদ, প্ৰকৃততে সেইসকলে মোক বিচৰা নাই নহয়, সেইবিলাকে বোলে নাম লোৱা নাইতো প্ৰকৃততে। প্ৰকৃততে তেওঁলোকে কি কৰিছিল, তেওঁলোকে ভূ আৰু ভা কৰি আছিল, ভূ ভা কৰি আছিল বুলি কৈছিল। চিন্তন কৰক, এতিয়া আমি ভূ ভা কৰি আছোঁ নে আমি প্ৰকৃততে নাম ল'বলৈ আহিছোঁ? ঈশ্বৰৰ নাম ল'বলৈ হ'লে আমি প্ৰকৃততে মনটো প্ৰথমতে শুদ্ধ কৰিব লাগিব, ঈশ্বৰৰ ভকতি কৰিব লাগিব, কথা শুনিব লাগিব, শুনাৰ পিছতে ঈশ্বৰৰ নাম ল'ব দিছে। কাৰণত আমি প্ৰকৃততে কৃষ্ণৰ কথাই শুনাবলৈ চেষ্টা কৰিব লাগে। সৎসংগৰ অভাৱ হ'লে সমাজ ব্যৱস্থা এনেকুৱা হয়, ভূ আৰু ভা চৰিত্ৰৰ গঠনৰ হয়। ভূ মানে হৈছে ভুল আৰু ভা মানে হৈছে ভাও জোৰা। ভুল ভাও জোৰা, কতৰ মানে ভাও জুৰি আছে আৰু তেওঁলোকে যিবিলাক কৰি আছে ভুল কৰি আছে। আমি নাম যে যি গাই আছোঁ খোলে, প্ৰকৃততে সেয়া নাম নহয়, আত্মাক মনাই প্ৰকৃততে নাম। প্ৰকৃত সত্যটো আচলতে সেই সৎসংগৰ পৰা পোৱা যায়। এতিয়া এই ভূ ভা কৰা যিসকল সমাজ আছে, এই সমাজসকলৰ পৰা আমি যিসকল তাৰ পৰা গৃহস্থীসকলে বা সমাজৰ লোকসকলে যিখিনি জ্ঞান শিকিব, তেওঁলোকে ভূ ভায়ে শিকিব, তেওঁলোকে মিছাটোৱে শিকিব, ভুলটোৱে শিকিব আৰু ভাও ধৰাবিলাকে শিকিব। আৰু তাৰ ফলত আমাৰ সন্তানসমূহ কিদৰে সংস্কাৰী হ'ব, আমাক চিন্তন কৰিবলগীয়া কথা। সেইকাৰণে আমি প্ৰমাণো পাই আছোঁ, আমাৰ সন্তানবিলাক যে অসতলৈ গৈ আছে, সেইকাৰণে গৈ আছে। আমাৰ গৃহস্থীখনত প্ৰকৃততে আইগৰাকীয়ে বিচাৰ কৰিব লাগে। এতিয়া চাবচোন শিৱ বাবাক পাৰ্বতীয়ে ঈশ্বৰৰ কথা সুধি থাকে, ঈশ্বৰৰ নাম কি, ঈশ্বৰ কোন? এতিয়া যেতিয়া তেওঁ ৰাম নাম লৈ আছিল, ৰাম নাম লৈ থাকোঁতে পাৰ্বতীয়ে সুধি আছিল, তুমি যে জাপ কৰি আছা, কাক জাপ কৰি আছা, কিয় কৰি আছা, কোন হয় তেওঁ? সেইবুলি তেওঁ সুধিছে। মানে কৃষ্ণৰ কথাসমূহ শিৱ বাবাই প্ৰকাশ কৰিছিল। প্ৰকৃততে সেই আইগৰাকীৰ হাত থাকে। এতিয়া আমাৰ আইসকল যদি ভাল নহয়, তেওঁলোকে যদি সেই স্বামীসকলক যদি নামানে, এতিয়া আইসকলে প্ৰথম স্বামীগৰাকীক সেৱা শুশ্ৰূষা কৰিব লাগিব নহয়। যদি ভকতি নকৰি যদি তেওঁলোকে যদি সেই স্বামীসকলক নামানে, এতিয়া সমাজত গৈ গোপী বুলি ক'লে নহ'ব আৰু। এতিয়া আমাৰ সমাজত সকলোৱে গোপী বুলি কয়। গোপী কোন? যিসকলে ঈশ্বৰক মানে। এতিয়া ঈশ্বৰ প্ৰকৃততে তেওঁ একে ওচৰত কোন আছে? স্বামীগৰাকী আছে। স্বামীগৰাকীয়ে যদি ঈশ্বৰ বুলি নাভাবে, তেতিয়াহ'লে তেওঁ কেনেকৈ কিদৰে গোপী হ'ব পাৰে? গোপী মানে গো মানে ইন্দ্ৰিয়, পি মানে পিয়াব দিছে, ঈশ্বৰক পিয়াব দিছে, আত্মাস্বৰূপে ঈশ্বৰক পিয়াব দিছে। আমি এতিয়া আত্মা দৰ্শন কৰিব লাগিব। সেইকাৰণে কৈছে আজিকালি প্ৰকৃততে সন্তান ভাল হ'বলৈ হ'লে প্ৰথম মাতৃগৰাকী ভাল হ'ব লাগিব, দ্বিতীয়তে পিতৃগৰাকী ভাল হ'ব লাগিব, তৃতীয়তে সমাজ ব্যৱস্থা ভাল হ'ব লাগিব, চতুৰ্থতে সৎ সংগ ল'ব লাগিব। এই চাৰিটাই মূল কাৰণ। আমি যদি প্ৰথমতে যদি স্বামী স্ত্ৰীৰ সম্পৰ্কত যদি স্ত্ৰীগৰাকী ভাল নহয়,
স্বামীগৰাকী বেয়াই হওক, বহুত নাৰীয়ে এইষাৰ প্ৰশ্ন কৰিব পাৰে বোলে স্বামীগৰাকী আমাৰ ভাল নহয়, স্বামীগৰাকী আমাৰ মদাহী, স্বামীগৰাকী চোৰ ডকাইত। অসৎ স্বামী হ'লেও যদি নাৰীগৰাকী ভাল হয়, সন্তান ভাল হয়। কিন্তু নাৰীগৰাকী যদি বেয়া হয়, আপুনি ক'তো এনে শাস্ত্ৰই হওক, আপুনি সমাজ ব্যৱস্থাই হওক, ক'তো এনেকুৱা আপুনি দেখা নাপাব যে সৎ ভাল হৈছে বুলি। মাকৰ লগতেই কথা। সেইকাৰণে কয় মাক ভালেই সন্তান ভাল বুলি কয়। আমি প্ৰবাদ পাইছোঁ, আমি প্ৰমাণিত বৰ্তমান যুগৰ কাহিনী এষাৰ ক'বলৈ গৈ আছোঁ। আমাৰ ইয়াত এজন মানুহ আছিল হলিৰাম নামৰ তেওঁ এজন মানুহ এজন আছিল। সেই মানুহজনে কি কৰিলে, সেই মানুহজনে তেওঁ অলপ চৰিত্ৰটো বেয়া আছিল, কিন্তু তেওঁ দুখীয়া মানুহ আছিল। তেওঁ মানে যাৰ তাৰ ঘৰত কাপ বধ কৰি পেলাই তেওঁ চলি থকা মানুহ আছিল। কিন্তু তেওঁ অলপ চৰিত্ৰটো বেয়া আছিল। নাৰী দেখিলে তেওঁ ৰ'ব নোৱাৰে, মানে নাৰীক কিবা নহয় কিবা এটা তেওঁ কৰিবলৈ যোৱা মানে ধান্দাত থাকে। তেওঁ কি কৰিলে, তেওঁ মানে এগৰাকী নাৰীক বিয়া পাতিলে। কিন্তু নাৰীগৰাকী কিন্তু বিৰাট সৎ আছে। সেই স্বামীগৰাকীকে, সেই হলিৰামকে স্বামী বুলি কথা মতেই চলে। এবাৰ তেওঁ পৰিয়ালে সেই স্বামীগৰাকীক অপমান কৰিলে। এনেকুৱাকৈ অপমান কৰিলে, ধন টকা পইচা নাই, দুখীয়া বুলি হাঁহিলে। হহা দেখি সেই স্বামীগৰাকীয়ে আহি পেলাই তেওঁক কৈছিল বোলে তুমি বোলে আজিৰ পৰা তোমাৰ মাৰ ঘৰত যাব নোৱাৰা। কিন্তু তাই সেই কথাখিনিকে মানি পেলাই, স্বামী যিয়ে ক'লে আৰু যাব নোৱাৰা বুলি ক'লে, আৰু স্বামীলৈ ভয়ো কৰে অলপ, নোৱাৰা বুলি ক'লে, আৰু তেওঁ তেনেকেই নোযোৱাকেই থাকি গ'ল। নোযোৱাকৈ থকাৰ ফলত স্বামীক যি সেৱা শুশ্ৰূষা তেওঁ কৰিছে, কৰাৰ ফলত তেওঁলোকৰ মাজত দুটা সন্তান জন্ম হৈছিল। সন্তানকেইটা ইমানেই সংস্কাৰী হৈছিল, গোটেই গাঁৱৰ অঞ্চলৰ সকলোৱে তেওঁলোকক প্ৰশংসা কৰিব ল'লে। আৰু তেওঁলোকে বহুত এতিয়া ডাঙৰ ভাল ধৰক নাম কৰা চাকৰি তেওঁলোকে পাইছিল। আৰু মাক বাপেকৰ এতিয়া বহুত সুখ। কিন্তু তেওঁলোকৰ সন্তান এটাও মদাহী নহ'ল, কুসংস্কাৰী নহ'ল। যাৰে ওচৰত নাযায় তেওঁলোকৰ ব্যৱহাৰ মাতষাৰ শুনিলে আপোনাৰ ভাল লাগি যাব মনটো, মানে ইমানেই সংস্কাৰী। এতিয়া সেই কাহিনীটোৰ পৰা বুজিব পাৰি যে নাৰীগৰাকী যদি ভাল হয়, স্বামীৰ কথা মনা হয়, স্বামীগৰাকী লাগিলে অলপ চৰিত্ৰ বা কেৰেক্টাৰ যদি হীনেই হওক বা বেয়াই হওক, তথাপি সন্তানসমূহ ভাল হয়। কিন্তু নাৰীগৰাকী যদি অসৎ চৰিত্ৰ হয়, নাৰীগৰাকী ধন লোভীয়া হয়, স্বামীক নমনা হয়, কেৱল ধন কৰি থাকে, এইটো পালোঁ সেইটো পালোঁ যদি তেওঁ হিচাপ দি থাকে স্বামীসকলক, তেনেকুৱা সন্তান কেতিয়াও ভাল নহয়। সেইকাৰণে আজিকালি বেছিভাগ চাবচোন, আজিকালি আমাৰ সন্তানবিলাক কেনেকুৱা হৈছে, চব ধনৰ লোভীয়া হ'ল, বস্তুৰ লোভীয়া হ'ল, আপোন পেটীয়া হ'ল। এইবিলাক সকলোবিলাকেই মাকৰ পৰাই শিকিছে, নাৰীসকলৰ পৰাই শিকিছে। আপোন পেটীয়া হ'ল, চাব পৰচি কাতৰ হ'ল, খালি আনৰ কথাবিলাক বেছি পাতি থাকিব খোজে, আনৰ কথাহে তেওঁলোকৰ মানে ইণ্টাৰেষ্টটো বেছি। সেয়া আমাক প্ৰকৃততে সমাজ ব্যৱস্থা আৰু ধৰ্মশাস্ত্ৰৰ পৰা আমাক এইবিলাক জ্ঞান ল'ব দিছে। আমি এতিয়া সন্তান যদি ভাল কৰিব হ'লে প্ৰথমতে আমি নাৰীসকলক শুদ্ধ কৰিব। সেইকাৰণে বিবাহ কৰোৱাৰ আগত নাৰীসকলক বিশেষকৈ গুৰুত্ব দিছিল। এই নাৰীগৰাকীৰ চৰিত্ৰটো কেনেকুৱা, চৰিত্ৰ প্ৰথম চাব লাগিব। এগৰাকী বিবাহিত নাৰীৰ প্ৰথম চাব লাগিব চৰিত্ৰ কেনেকুৱা। 2 নম্বৰতে চাব লাগিব লোভীয়া নেকি, যাক তাক যিকোনো কথা কয় নেকি, মুখেশ্বৰী নেকি। কিছুমান স্ত্ৰীৰ মানে বৰ মুখেশ্বৰী থাকে, সিহঁতৰ মানে সেইটোৱে অভিমান, বহুত কথা মুখৰে পেক বুলি কৈ দিলেই যে আমি বহুত ভাল, বহুত গুণী জ্ঞানী এই বুলি সিহঁতে নিজেই মানে ভাবে মনত অহংকাৰ। কিন্তু প্ৰকৃততে মুখেশ্বৰী নাৰী হ'ব নালাগে, মুখ চোকা নাৰী হ'ব নালাগে। 1 নম্বৰতে চৰিত্ৰ ভাল হ'ব লাগিব, 2 নম্বৰতে ধন লোভী হ'ব নালাগিব, 3 নম্বৰতে মুখেশ্বৰী হ'ব নালাগে, 4 নম্বৰতে স্বামীজনক সন্মান কৰা হ'ব লাগিব। স্বামীগৰাকীক অলপ সন্মান কৰিব লাগে। সন্মান মানে গুৰু আৰু ঈশ্বৰ বুলি ভাবি সন্মান কৰিব লাগে। আমি নাৰীয়ে একচুৱেলি ভগৱান মন্দিৰত বিচাৰি, নামঘৰত বিচাৰি যাব নালাগে, তেওঁ ভগৱান ঘৰতেই আছে। আমি তুলসীৰ কাহিনীভাগ শুনিছোঁ। তুলসীয়ে স্বামীক ইমানেই ভক্তি কৰিছিল, তুলসীৰ
স্বামীগৰাকী আছিল নাম শংকৰচূড়। আমি এতিয়া ৰাসলীলাত শংকৰচূড়ৰ কাহিনীটো আমি গম পাওঁ, কিন্তু শংকৰচূড় আৰু কৃষ্ণৰ মাজত যেতিয়া যুদ্ধ হৈছিল, শংকৰচূড়ক কৃষ্ণই মাৰিব পৰা নাছিল। ভগৱান হৈ পেলাই শংকৰচূড়ক মাৰিব পৰা নাই। এঢকা দিলে কৃষ্ণক দিয়ে দুঢকা। আৰু তেতিয়া ভগৱন্তই মানে ভাবিলে এইটো কিয় হৈ আছে। তেওঁ তেতিয়া অনুভৱ কৰিলে, তেওঁ মানে পত্নীগৰাকী সতী, আকৌ মহাসতী। চাওক, নাৰী যেতিয়া মহাসতী হ'ব, স্বামীগৰাকীৰ গাত সেই সতীত্বৰ গুণ লাগি যায়। স্বামীগৰাকী অসুৰ হ'লেও ভগৱানেও তেওঁক মাৰিব পৰা নাই। এতিয়া আমাৰ এতিয়া স্বামীসকলৰ বা যিসকল স্বামীৰ আয়ুস সোনকালে নাশ হৈ যায়, অতি সোনকালে তেওঁলোকৰ মৃত্যুবৰণ কৰে, প্ৰকৃততে তাৰ গৰাকী দায়ী প্ৰথমতে নাৰীগৰাকীয়ে হয়। নাৰীগৰাকীৰ এনেকুৱা কিছুমান ভুল গুণ আছে, যাৰ ফলত সেই স্বামীগৰাকীৰ আয়ুসখিনি সেই নাৰীগৰাকীয়ে হৰণ কৰি পেলায়। তুলসী চৰিত্ৰত সেই কথাষাৰ গম পোৱা যায়। তুলসীয়ে মানে সতীত্বৰ গুণৰ কাৰণে কৃষ্ণই তেওঁ মৃত্যু হৈ আহিছিল, কিন্তু কৃষ্ণই তেওঁক মাৰিব পৰা নাই। কৃষ্ণতকৈ শক্তিশালী শংকৰচূড়। যেতিয়া তেওঁ ধ্যান কৰিলে যে সতীত্ব গুণ আছিল, কৃষ্ণই আহি পেলাই তুলসীৰ সতীত্ব নাশ কৰিছিল। মানে তুলসী আজিলৈকে কোনো পৰপুৰুষে চুবলৈ পৰা নাছিল, কিন্তু কৃষ্ণই আহি পেলাই শংকৰচূড়ৰ ৰূপ লৈ তেওঁক চুই দিলে। চুই দি পেলাই টনা আজোৰা কৰোঁতে তুলসীয়ে গম পালে শংকৰচূড় বাহিৰত চৰিত্ৰহীন, কিন্তু তুলসীৰ ওচৰত তেওঁ এগৰাকী আদৰ্শ স্বামী হৈ আছিল। বাহিৰত তেওঁ বেয়া, কিন্তু তুলসীৰ ওচৰত ভাল। তুলসীক আজিলৈকে তেওঁ এনেকৈ অসৎ কাৰ্য কৰা নাই আৰু টানা আজোৰা বেছি নকৰে। অসুৰ হ'লেও টানা আজোৰা কৰা নাছিল, কিন্তু শংকৰচূড়ে বাহিৰত বেলেগ নাৰীবিলাকক দাঙি দাঙি লৈ যায়, যিসকলক দাঙি দাঙি লৈ গৈছিল, কিন্তু তুলসীক তেনেকুৱা কাৰ্য কৰা নাছিল। তুলসীয়ে গম পায় যে মোৰ স্বামীয়ে যে এনেকুৱা কেতিয়াও নকৰে বুলি, ভাল বুলি ভাবি আছিল তুলসীয়ে। যেতিয়া টানা আজোৰা নকৰোঁতে কৃষ্ণই যেতিয়া টানা আজোৰা কৰোঁতে গম পালে, তুমিতো মোৰ স্বামী নোহোৱা, কোন হয় তুমি? স্বামীৰ ৰূপ ধাৰণ কৰি আছা, তুমি হয় কোন? নকোৱা যে এই অভিশাপ দিম এতিয়া। আৰু কৃষ্ণও জানে যে সতীৰ অভিশাপ কেনেকুৱা। লগে লগে ভগৱান শ্ৰীকৃষ্ণই দৰ্শন দিছে। দৰ্শন দিয়াৰ লগে লগে তুলসীয়ে কৈছে, প্ৰভু আপুনি আহি মোৰ সতীত্ব ভংগ কৰিছে। তেতিয়া তুলসীক কৈছে তোমাৰ সতীত্বই কিমান গোপীক নষ্ট কৰি আছে, সমাজ ব্যৱস্থাত কিমানখিনি নষ্ট কৰিছে তুমি লক্ষ্য কৰিছা? চাওক, আমি এতিয়া কিবা এটা যদি ধৰ্ম প্ৰকৃত ধৰ্মও কৰিব গৈছোঁ বা প্ৰকৃত ভকতিও কৰিব গৈছোঁ, আমাক চাব দিছে। ভকতিৰ যিটো ফল, সেই ফলটোৱে সমাজৰ ক্ষতি কৰিছে নেকি? মানৱতাৰ ক্ষতি কৰিছে নেকি? নে আহিবলগীয়া প্ৰজন্মসমূহৰ ক্ষতি কৰিব নেকি? এইসমূহ আমাক চাব দিছে, বিচাৰ কৰিব দিছে। কাৰোবাক আমি অসুৰক বা বেয়া কাৰ্যটোক আমি প্ৰটেকশ্যন দিছোঁ নেকি? সেই কথাটো আমাৰ চাব লাগিব। তুলসীৰ ক্ষেত্ৰত সেইটো হৈছিল। তুলসীয়ে শংকৰচূড়ক ৰক্ষা কৰি আছিল, ভাল হৈ আছিল শংকৰচূড়। সেই কথাষাৰ সেই সময়তহে তুলসীয়ে বুজিছিল। বোলে আপুনি যিয়ে নহওক দিয়ক, আপুনি আমাৰ স্বামীক এতিয়া বধ কৰিবলৈ ওলাইছে, মোক আপুনি ভক্তি নাশ কৰিছে, সেইকাৰণে আপোনাক মই অভিশাপ দিম। তেতিয়া কৃষ্ণও কৈছিলে, চাওক, কৈছিলে তুমি যদি অভিশাপ দিয়া তোমাকো অভিশাপ দিম। কৃষ্ণই নিজে কৈছিলে, তুমি তুলসী হোৱা, মই তাৰ চালিক গ্ৰাম হ'ম বুলি কৈছিলে। চাওক, এতিয়া আমি গম পাওঁ তুলসীত আহি পেলাই কুকুৰে মুতে। কিয় মুতে? কাৰণ যিয়ে ভকতি কৰি লৈও যদি অসুৰক প্ৰটেকশ্যন দিয়ে, বেয়া কাৰ্যবিলাক কৰি পেলাই যিবিলাক বেয়া কাৰ্য কৰিছে তেওঁলোকক সুৰক্ষা দিব বিচাৰি ফুৰিছে ভকতি কৰি, তেওঁলোকক সেই কৃষ্ণই অভিশাপ দিয়াৰ যোগ্য। আৰু সেইবিলাক অভিশাপ কি হৈছে, এতিয়া তুলসী ভাল হ'ব। আমি জানো তুলসীৰ বহুত গুণ আছে, কিন্তু তুলসীক কুকুৰে মুতে বুলি কয়। তুলসীৰ গাত কিয় মুতে? তুলসী প্ৰকৃততে তাই ভাল গুণ থাকিলেও তাই বেয়াক ছাপোৰ্ট কৰিছিল, বেয়াৰ মানে সংগক লৈছিল, বেয়াক ৰক্ষণাবেক্ষণ দিছিল। এতিয়া আমাৰ সমাজ ব্যৱস্থাতে তেনেকুৱা হৈ আছে। এতিয়া চাওক, নাৰী এগৰাকীৰ চৰিত্ৰটো চাওক। নাৰী এগৰাকী পতিব্ৰতাই ধৰ্মই এগৰাকী স্বামীক কিদৰে শক্তিশালী কৰিব পাৰে। কিন্তু আমাৰ এতিয়া স্বামীসকল দুৰ্বল হোৱাৰ কাৰণ কি? স্বামীসকল প্ৰকৃততে দুৰ্বল বা স্বামীসকলৰ আয়ুস কমি যোৱা, অকাল মৃত্যু হোৱা, এইবিলাক কাৰ্য কিয় হৈছে? প্ৰকৃততে নাৰীসকলৰ কাৰণে। নাৰীসকলৰ গাত প্ৰকৃত সেই ভক্তি গুণখিনি নাইকিয়া হৈ গৈছে দিনে দিনে। আৰু তাৰ ফলত সন্তানবিলাকো তেনেকুৱা হৈছে। তাৰ সন্তান কেতিয়াও ভাল নহয়, সন্তানবিলাকো অসতেই হ'ব।
সন্তানবিলাকৰ অসতেই হ'ব। সেইকাৰণে ভাগৱতত আমাৰ কথা এষাৰ পোৱা যায়, সুনীতি আৰু সুৰুচি। নাৰী ভাগৱতে দুভাগ কৰি দিছে। এনে নাৰী 4 প্ৰকাৰ আছে, কিন্তু নাৰীক 2টা ভাগত ভাগ কৰিছে, সুনীতি আৰু সুৰুচি। সুনীতি মানে কি? সেইটো এটা সমাজ ব্যৱস্থাও সুনীতি বুলি কয়। সুনীতি মানে হৈছে ভাল ভাল নীতি, যেনে অহিংসা, প্ৰেম, ক্ষমা, দয়া, যিবিলাক ধৰ্মৰ গুণ, সেইবিলাক হৈছে সুনীতি। কাৰোবাক সন্মান কৰা, অশ্লীল বাক্য নোকোৱা, নম্ৰতা হোৱা, ডাঙৰক সন্মান কৰা, এইবিলাক প্ৰকৃত সুনীতি হয়। আৰু সুৰুচি মানে কি? আমাৰ যিবিলাক মনৰ ইচ্ছাবিলাক, ভাল ভাল ইচ্ছাবিলাক পাবলৈ। এতিয়া চাবচোন, মানুহে আজিকালি বেছিভাগ সমাজত সুনীতিৰ সন্তান নাই, সুৰুচিৰ সন্তান আছে। নাৰী আজিকালি বেছিভাগ সুৰুচিহে আছে, সুনীতি নাই। আৰু সুৰুচিৰ সন্তান সদায় উত্তম হয়। কিবা ক্ষেত্ৰত তেওঁ শ্ৰেষ্ঠ হ'ব পাৰে, কিন্তু উত্তম হ'লেও তেওঁলোকে হৰিক ভজা নহয়, ঈশ্বৰৰ ভক্ত হ'ব নোৱাৰে। উত্তম হ'লেও কি হ'ব, তেওঁক এসময়ত বাঘে খাই দিয়ে। উত্তমক বাঘে খাই দিছিল। কালে কেতিয়া আপোনাৰ শ্ৰেষ্ঠতাক লৈ গুচি যাব কোনো ক'ব নোৱাৰে। আৰু সুৰুচি হ'ব, সেইকাৰণে আমি সুনীতি হ'ব লাগে, সুৰুচি নহয়। নাৰীসকল প্ৰকৃততে সুনীতি হ'ব লাগিব, সুৰুচি হ'লে নহ'ব। সুনীতিৰ পুত্ৰ পূৰ্বজন্ম হৈছিল, সিজনে ভগৱন্তক পাইছিল। কিন্তু সুৰুচিৰ পুত্ৰ উত্তমহে হৈছিল, কিন্তু তেওঁ ভগৱানক পোৱা নাই। তেওঁ বাঘক পাইছিল, মৃত্যুকহে পাইছিলগৈ। আমাক এই শাস্ত্ৰবিলাকৰ মুঠি পেলাই এই জ্ঞানখিনি আমাক ল'ব দিছে, ল'লেহে হ'ব। আমি যদি আৰু গাইছে গীত গৈছে তাৰ নাই বোলে কোনো আগবাঢ়ি বুলি যদি আমি ভাবোঁ, তেতিয়াহ'লে আৰু তাত কোনো ফল নধৰে। আমি প্ৰমাণ পায়ে আছোঁ, আমি সমাজ ব্যৱস্থাবিলাক বেয়ালৈ যে গৈ আছে, প্ৰকৃততে যোৱাৰ কাৰণ সেইকেইটাই। 1 নম্বৰতে নাৰীসকল, যিসকলে স্বামীসকলক নামানে। 2 নম্বৰতে হৈছে স্বামীসকল, যিসকলে সৎ সমাজ নলয়। পিতৃ মাতৃসকল, যিসকলে সৎ সমাজ নলয়। 3তে সমাজ ব্যৱস্থাও যি সত্যত নচলে, শাস্ত্ৰৰ মতে নচলে, যি নীতি নিয়মত চলি আছে। কোনোবা পাখণ্ডামী গুৰু এজনে যদি কিবা এটা যদি প্ৰকাশ কৰি গ'ল, তাকে তেওঁলোক লৈ চলি আছে। শাস্ত্ৰখন বিচাৰ নকৰিলে আজিলৈকে, শাস্ত্ৰত এই কথাখিনি উল্লেখ আছেনে নাই। 5মতে হৈছে অসৎ সংগ, সমাজ ব্যৱস্থাৰ অসৎ সংগৰ কাৰণে। আৰু সুনীতি সুৰুচিৰ মাজত আমাৰ সদায় বিচাৰ ভুল হৈ আছে। সুনীতিক ল'ব লাগে, সুৰুচিক নহয়। সেইকাৰণে প্ৰিয় অসমবাসী ৰাইজ, সন্তান যদি আপোনালোকে সংস্কাৰী বা সৎ বা ভাল কৰিব খোজে, যদি আপোনালোকক সন্তানে যদি বৃদ্ধ কালত বৃদ্ধ আশ্ৰমত থ'ব নালাগে, মাক বাপেকক বৃদ্ধ আশ্ৰমত থৈ জানে, যিসকল প্ৰকৃততে অসংস্কাৰী, যিসকল মাক বাপেকে প্ৰকৃততে ধন ঘটিবলৈ শিকালে, কিন্তু ঈশ্বৰক ভক্তি মানৱতাৰ কাৰ্য নিশিকালে। তেনে অসৎ, কেৱল ধনৰ পিছত দৌৰা, অসৎ সংগৰ লোৱা পিতৃ মাতৃকহে তেনেকুৱা গতি কৰে বুলি কৈছে। তেনেকুৱা কৰিব নালাগে। তেতিয়াহ'লে আমি নাৰীসকল বিশেষকৈ সৎ সংস্কাৰী হওক, স্বামীসকলক মানক, ভক্তি বহাওক। তেতিয়া দেখিব আপোনালোকৰ স্বামীজন যদি বেয়া হ'লেও সন্তানসমূহ ভাল হ'ব। সন্তানসমূহে আপোনালোকক সদায় আদৰ চেনেহ মৰম কৰিব। আজি ভিডিঅ'ভাগ আমি ইমানতে সামৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। ৰাম কৃষ্ণ।